वेलकम बैक। तो बंधुकाल आज भिडिओटोर प्रश्न होइसे जे आमी कौन बनेगा करोड़पतिर जीवर कैंडिडेट जाए खेलिबो काने तेओलोके जीवर टका उपार्जन करे माने अर्थात खेली किने जीवर टका जीते कुइज कम्पिटिशनत ते हेई टकाखिनि अमिताभ बच्चन सारे ऑनलाइनर थ्रू दि तेओलोकर बैंकत हुमाई दिए। तो प्रश्नटो ए जे हेई जे टकाखिनि धरि लक तेओलोके जदि 1 करोड़ टका जितिसे तो कि तेओलोके 1 करोड़ टकाई पाइसे বা নহলে যদি তেওঁলোকে ধৰি লওক 10 লাখ জিতছে বা 1000 জিতছে 2000 টকা জিতছে যিখিনি টকা জিতছে হিখিনি কি একুৰেট হিখিনি টকাই পায় নেকি ধৰি লওক 1 লাখ টাকা জিতছে তো কি 1 লাখ টকাই পাইছে নেকি তো এই কথাটোৰ প্ৰশ্ন আমি কমপ্লিট ডিসকাশন কৰিম এই ভিডিওটোৰ মাধ্যমেৰে তো ভিডিওটো বহুত ইন্টারেস্টিং হ'ব হেকলৈ চাই থাকক তো বিনা টাইম वेस्ट কৰি আজি ভিডিওটো হনকালে আৰম্ভ কৰি দিও। তো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই দিও যে বৰ্তমান কোন বনেগা কৰবতিত বহুত ধৰণৰ ফ্ৰড চলি আছে। বহু মানুহে আপোনাক ক'ব যে আপোনালোকে মোক ইমানখিনি টকা দিয়ক মই আপোনাক কোন বনেগা কৰবতি ডাইৰেক্ট এন্ট্ৰি কৰাই দিম বা নহলে WhatsAppত এনেকা ধৰণৰ বহুত মেছেজ আহে যে আপোনালোকে নিজৰ বেংকৰ একাউণ্টটো দিয়ক আপোনালোকে ইমান টকা জিতিছে আপোনাৰ বেংকৰ একাউণ্টটো দিলে মই আপোনাৰ বেংকৰ একাউণ্টত টকাখিনি হুমাই দিম। আপোনালোকে ভুলতো এইবোৰৰ চক্কৰত নপৰিব এইবোৰ এটা ফ্ৰড কল হয়। এতিয়া কথা পাতো মেইন মুদ্দাটোৰ যে আমি যদি কেবিসিৰ পৰা টকা জিকিছো তেতিয়া হলে কি আমি হেই টকাটো একুৰেট টকা অৰ্থাৎ যদি 1000 টকাই জিকিছো তো কি আমি 1000 টকাটোৱে পাম না ইয়াৰ কিছু ট্যাক্স আমাক সৰকাৰক দিব লাগিব। তো হয় বন্ধুসকল আপোনালোকে যদি কেবিসিৰ পৰা টকা জিকিছে তাৰ 1000 টকাই আপোনাৰ হওক বা নহলে 1 কरोड़ টকাই হওক আপোনাক সৰকাৰক ট্যাক্স দিব লাগিব তাৰে কেইটামান ৰুলছো আছে। যদি আপোনালোকে 10 লাখৰ তলত যদি আপোনালোকে কেবিসিৰ পৰা টকা জিকিছে তেতিয়া হলে আপোনাক অলপ ট্যাক্সটো কম দিব লাগিব আৰু যদি 10 লাখৰ ওপৰত যদি আপোনালোকে টকা জিকিছে কেবিসিৰ পৰা তেতিয়া হলে আপোনাক তাৰ পাৰ্সেন্টেজটো অলপ বেছি দিব লাগিব। এতিয়া কথা পাতো 10 লাখৰ তলত যদি আপোনালোকে টকা জিকিছে তাৰ কিমান পাৰ্সেন্টেজ হ'ব। যদি আপোনালোকে 10 লাখৰ পৰা তলত টকা জিকিছে তেতিয়া হলে তাৰ পাৰ্সেন্টেজ হ'ব আপোনাৰ 30.9%। অৰ্থাৎ যদি আপুনি যদি 1 লাখ টকা জিকিছে কেবিসিৰ থ্ৰু পৰা তেতিয়া হলে আপোনাক সৰকাৰক ট্যাক্স দিব লাগিব 30900 টকা। এতিয়া কথা পাতো যদি আপোনালোকে 10 লাখ টকাৰ ওপৰত যদি কেবিসিৰ পৰা জিকিছে তেতিয়া হলে তাৰ পাৰ্সেন্টেজটো কিমান হ'ব। তো 10 লাখৰ ওপৰত যদি আপোনালোকে জিকিছে তেতিয়া হলে আপোনাক সৰকাৰক দিব লাগিব 33.9% আপোনালোকক সৰকাৰক ট্যাক্স দিব লাগিব। ধৰি লওক আপোনালোকে যদি 1 কरोड़ টকা জিকিছে তেতিয়া হলে আপোনাক তাৰে 33,90,000 টকাই আপোনাক সৰকাৰক দিব লাগিব। তো ইয়ে ক্যালকুলেশন আছিল যে আপোনালোকে জিন্তু টকা অমিতাভ বচ্চন সারে জীবর টকা অনলাইনৰ থ্ৰু ডাইরেক্টলি তেখতৰ মোবাইলৰ পৰা যে আমাক বেংকত হুমাই দিয়ে তার জীবর টকা পাও তার পৰা আমাক কিছু পার্সেন্টেজ আমাক সরকারক দিব লাগে। আমি ডাইরেক্টলি সকলো পয়সাটো একুরেট পয়সাটো আমি না পাও। যদি আমি 1000 টকাই পাইছো বা 20000 টকাই পাইছো তার কিছু পার্সেন্টেজ আমাক সরকারক দিবই লাগিব। আমি একুরেট টকাটো কেতিয়াও না পাও। বন্ধুসকল হয়তো এটা বুঝি পাইছে যে কেবিসিৰ মেইন কাহিনীটো কি। তো আজিলৈ ভিডিওটো এইখিনিয়ে। যদি আমাৰ ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ আমি আগতীয়া দিনত আৰ্নিং ৰিলেটেড ভিডিও সদায় আনি থাকিম। তো ভিডিওটো আজিলৈ এইখিনিয়ে ধন্যবাদ।